हुए तो हमने ये सिद्धांत किया कि उनका जो डेड बॉडी जब हमारे यहाँ आएगा तो हम उनको जनाजा नहीं करेंगे। हमारी तरफ से बॉयकॉट किया गया है। डिसीजन है कि जो अपराधी है जो जनाजा होने वाला था वो जनाजा हम लोग नहीं करेंगे। जनाजा এটা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অসম জুকাৰি পেলালে। এনে এটা ঘটনা এইখন অসমত হৈ গ'ল। তিনিগৰাকী পাখণ্ডই মিলি আচলতে এনে ধৰণৰ ঘটনা সংঘটিত কৰিলে। এগৰাকী কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণৰ নিচিনা এটা জঘন্য ঘটনা সংঘটিত কৰিলে। তাৰে দুটা পলাতক তফাজুলৰ মৃত্যু আৰু দুগৰাকীকে পলাতক অৱস্থাত আছে। এনে ধৰণৰ ঘটনা এইখন অসমত ঢিঙত হৈ গ'ল। আচলতে ঢিঙৰ প্ৰতিবাদী ঢৌত কপি গৈছে এনে ধৰণৰ ঘটনা এইখন অসমত হৈ গ'ল। আচলতে কেনেধৰণে তেওঁৰ মৃত্যু হৈছে, যি কালপিতটো আচলতে পলোৱাৰ চেষ্টা কৰাৰ সময়ত সেই সময়ত তেওঁ লৈ গৈছিলে যি জেগাত তেওঁলোকে তিনি পাখণ্ডই মিলি আচলতে ঘটনাটো সংঘটিত কৰিছিলে সেই জেগালৈ বুলি তেওঁক লৈ যোৱা হৈছিলে। তেওঁ পলোৱাৰ চেষ্টা কৰিছিলে। সেই সময়ত তেওঁৰ হেণ্ডকাপ লগাই থোৱাৰ বাবে তেওঁ পুখুৰীত পলোৱাৰ চেষ্টা কৰাৰ সময়ত পুখুৰীত জাপ মাৰে। সেই সময়ত সেই পুখুৰীতে তেওঁৰ মৃত্যুক আঁকোৱালি লয়। একপক্ষে চাবলৈ গ'লে অসমবাসীয়ে অকণমান হ'লেও সুখৰ বাৰ্তা বিয়পিছে। অসমত এটা কালপিতৰ মৃত্যু হ'ল আৰু দুটাকে কৰায়ত্ব কৰিবলৈ আছে। ক'ত গ'ল কি হ'ল এতিয়াও সন্ধান লাভ কৰা নাই। যদি এই ভিডিঅ'টোৰ জৰিয়তে চাই আছে ভিডিঅ'টো, তেনেহ'লে যদি এই দুটা কালপিতক দেখিছে তেনেহ'লে ওচৰৰ থানাত যোগাযোগ কৰক। কিয়নো এনেধৰণৰ বলীয়া কুকুৰ যদি মুক্ত বিচৰণ কৰি থাকে আপোনালোকৰ বাবেও বিপদ হ'ব পাৰে। কিয়নো এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ তেওঁলোকে কেতিয়াও কিঞ্চিতো চিন্তা নকৰে তেওঁলোকে। সেইবাবে কৈছোঁ ওচৰৰ থানাত যোগাযোগ কৰক আৰু এই দুটা কালপিতক ধৰিবলৈ সহায় সহযোগ কৰক অসমৰ ৰাইজক। আৰু যদি চাই আছে অসমৰ বাহিৰত চাই আছে যদি ভিডিঅ'টো অসমৰ বাহিৰতো আপোনালোকে যদি চাই আছে তেনেহ'লে এই দুটা কালপিতক ধৰাবলৈ সহায় সহযোগ কৰক। ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনে এটা ঘটনা হৈ গ'ল তফাজুলক আচলতে গাঁওবাসীয়ে তেওঁৰ যি গাঁওবাসীয়ে তেওঁক কবৰ দিয়াৰ পৰা বিৰতি থাকে আৰু তেওঁ জানাজাৰ উঠোৱাৰ পৰাও বিৰতি থাকে। এনে এটা ঘটনা সংঘটিত কৰাৰ বাবে তেওঁক গাঁওবাসীয়ে তেওঁ ঘৰৰ পৰিয়ালবৰ্গক গাঁওবাসীয়ে এঘৰীয়া কৰে। এনে এটা ঘটনা সংঘটিত কৰাৰ বাবে এনে এটা পদক্ষেপ ল'বলগীয়া হ'ল সেইখন গাঁওবাসীয়ে। আচলতে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাত্ৰীগৰাকীয়ে যাতে ন্যায় পায় দুটা কালপিত ধৰাবলৈ অকণমান সহায় সহযোগ কৰিব। কিয়নো এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। এই দুটা কালপিতক ধৰিবলৈ সহায় সহযোগ কৰক। আচলতে আজিলৈ ইমানেই আছিলে।